হাই হেল্ল' নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্যটি ব্লগলৈ। তো আজি কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাম বুলি আহিছোঁ। তো আজি মোৰ ছোৱালীজনীৰ একচুৱেলি বাৰ্থডে হয়। তো এতিয়া ৰাতিপুৱা গা পা ধোৱা হৈ গ'ল বাৰু। এতিয়া আমি গৈ আছোঁ মন্দিৰলৈ বুলি। মন্দিৰত গৈ পিনি ছোৱালীজনীৰ কাৰণে এটা আশীৰ্বাদ লওঁ। তাৰপিছত আৰু কি হৈ থাকে আপোনালোকে চাই গৈ থাকিব। আৰু পাৰিলে মানে আপোনালোক সকলোকে কৈছোঁ, মোৰ ছোৱালীজনীৰ কাৰণে সকলোৱে যেন জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে, তাইৰ ভৱিষ্যতবিলাক ভাল হয়, তাৰে কামনা কৰিবলৈ আপোনালোকৰ পৰা আশা কৰিলোঁ। তো হবয়েকত মন্দিৰলৈ আহি পালোঁ। একচুৱেলি মন্দিৰ মানে কি আমাৰ ঘৰৰ ওচৰতে আছে। তো এইটো এটা শিৱ মন্দিৰ, বাহিৰতে ৰাস্তা কিনাৰত অকণমানিকৈ আছে। আৰু ইফালে সাই বাবা টেম্পল এটা সৰুকৈ বনাই থৈছে। আৰু ইফালে গণেশ টেম্পলটো আছে, আপোনালোকক দেখাই আছোঁ বাৰু মই অলপ পিছত। ফাৰ্ষ্টত শিৱ মন্দিৰতে ছোৱালীজনীৰ আশীৰ্বাদকেইটা লওক। ছোৱালীজনী ৰেডি কৰি আছে। নমস্কাৰ, মই মন্দিৰত প্ৰৱেশ কৰিছোঁ। ইয়াত ছোৱালীজনী ৰেডি কৰি আছে। গাখীৰ অৰ্পণ কৰি আছে ছোৱালীজনীয়ে। নন্দীক দি দে, এই লিংগটো ডালি দে আৰু হৈ গ'ল। ফুল দিলি ইয়াত। অলপ দবাই এনেকৈ এচি ৰাখি দে। একচুৱেলি চাউথ ছাইডৰ টেম্পলবিলাকৰ মূৰ্তিবিলাক কেনেকুৱা আপোনালোকক চাওকচোন। আমাৰ তাৰ অসমৰ নিচিনা নহয়, সম্পূৰ্ণ পাৰ্থক্য আছে, হয়নে? এইবিলাক সৰু সৰু বনাই থৈছে যে। মই আগতো এবাৰ আপোনালোকক দেখাইছিলোঁ গাটি সুব্ৰমণিয়াম টেম্পলত, যেতিয়া মই গৈছিলোঁ। ঠিক তেনেধৰণে গোটেইকেইটা এনেকুৱাই হয়। এই ফুলপাহ পৰি গৈছে দেখোন। এই বস্তুটো এনেকৈ ধুনীয়াকৈ থ'ব লাগিব। ছোৱালীজনীয়ে পূজা কৰি আছে এতিয়া। এই এইয়া লগাই দিবি। তো ছোৱালীজনী পূজা কৰি আছে, তাই হৈ যাব এতিয়া। তাই পূজা কৰি শেষ কৰি ওলাই আহিব। মই ওলাই গৈ আছোঁগৈ। মই অলৰেডি তাইৰ কাৰণে অলপ আশীৰ্বাদ লৈ দিলোঁ। চ' ওলাই আহি তাই আপোনালোকক গণেশ টেম্পল দেখাই আছোঁ। তো ৰাইজ গণেশ টেম্পলটো ফ্ৰণ্টৰ ছাইডৰ পৰা এনেকুৱা হয়।
ইয়াৰ পৰা যাব লাগিব। এতিয়া আমি টেম্পললৈ ইফালে গৈছোঁ। গণেশ টেম্পলৰ ভিতৰতে ভিডিঅ' কৰোঁতে এলাউড নাই, তো ভিতৰত একো আপোনালোকক নেদেখাওঁ, বাহিৰৰ পৰা চ' দেখাই আছোঁ। ইয়াৰ পৰা সোমাই ইয়াৰ পৰা আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিছোঁ। এনেকুৱাই হয়। টুৰাইষ্ট ঠিক আছে, আৰু ভিতৰলৈ নেদেখাওঁ আৰু। তো গাইজ আমাৰ অলৰেডি হৈ গৈছে মন্দিৰতে আশীৰ্বাদ লোৱা, আৰু কি হয় আপোনালোকক দেখাই থাকিম। এতিয়া ছোৱালীজনী স্কুললৈ যাব, স্কুলৰ পৰা আহি আৰু বাৰ্থডে কেক চেক কাটিবলৈ আছে, আৰু ক'ত কি হয় কি নহয় আপোনালোকক দেখাম, আপোনালোকে চাই গৈ থাকিব। ফাইনেলি গাইজ স্কুলৰ পৰা ছোৱালীজনী আহিলে, অহাৰ পিছত তাই অকণ ৰেষ্ট ল'লে, তাৰপিছতে কেকটো আনিবলৈ গ'লোঁ। কেকটো আনি এতিয়া কেকটো কাটিবলৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ। বেছি ডাঙৰ নহয়, চাওক আপোনালোকে, মই একবাৰ আপোনালোকক দেখাই দিছোঁ কেকটো। এয়া ফাইনেলি গাইজ বাৰ্থডে কেক কাটিব লৈছোঁ, আপোনালোকে চাই গৈ থাকক। Happy birthday to you. Happy birthday to you. Happy birthday dear Sumi. Happy birthday to you. Many happy returns of the day. God bless you. তো গাইজ ফাইনেলি ঘৰৰ পৰা কেক চেক কাটি মেলি খাই বৈ আহিলোঁ। চাহ তাহ খাই কিনি আহি থাকোঁতে আপোনালোকক দেখাব নোৱাৰিলোঁ, কিয়কি মই স্কুটিত আহোঁ। তো মই স্কুটিত আহি কিনি মই এনেকুৱা ভিডিঅ' কৰিব নোৱাৰোঁ। তো মই আহি আপোনালোকে আহি পোৱাৰ পিছত দেখাইছোঁ মই নাতিমানিত আহিছোঁ, ইয়াতে এসাঁজ খাবলৈ কাৰণে। বাৰ্থডে উপলক্ষে ছোৱালীজনী কৈছে কি বাহিৰতে এসাঁজ খাবলৈ যাম বুলি কোৱাৰ কাৰণে, তো মই ইয়াতে আহিছোঁ আপোনালোকক দেখাই গৈ। নাতি মানে ইফালে আলপতি ৰৈ আছে, টেবুল বুক কৰি আছে, আৰু ইফালে মানুহজনী আৰু মানুহ ৰৈ আছে। গৈ আছোঁ আপোনালোকক তাতে গৈ দেখাই আছোঁ ভিতৰলৈ সোমাই গৈ। তো গৈছে আমি ৰেষ্টুৰেণ্টৰ ভিতৰলৈ সোমাই আহিলোঁ। আমাৰ থালিকেইটা, আমাৰ কচুগুটি, এইটো আই বুলি কৈ কৈছোঁ এবাৰ। কচুৰ প্লেটত আছে চিকেন বিৰিয়ানী, আৰু এইটো কচু কি বুলি কৈছিলে? কাৰ্ড আছে। আৰু এইটো কি বুলি কয়? হা, নাজানো। এইটো কি বুলি কয়? চিকেন ললিপপ। তাৰপিছতে আমাৰ বাৰ্থডে গাৰ্লজনী এজনী একদম মন মাৰি বহি আছে, কিজানি আৰু লাগিলে পিছত লৈ ল'ম বাৰু। তাৰপিছতে মামু ইফালে বহি আছে, মানুহজনী বহি আছে, ইহঁতৰো তালি ৰেডি হৈ আছে, আলপতি ইফালে আছে। তাৰপিছতে এইফালে মোৰ থালিটো আৰু অৰ্ডাৰ কৰিছোঁ, আহি পোৱা নাই। আপোনালোকক দেখাম বাৰু আৰু কি আহিব, আৰু যদি দেখাব নোৱাৰিলেও আপোনালোকে বেয়া নাপাব। এইখিনি আমি খাই লওঁ, ঠিক আছে। চুবাই আহিলোঁ। পাণ মানে কিয় খালোঁ কি, আমি অসমৰ মানুহটো, অসমীয়া হিচাপে আমি তামোল পাণ খাওঁৱে, চবেই জানে। তো এটা তামোল পাণ খোৱাটো ইমান সম্ভৱ নহয়, তো আমি পাণকে খাওঁ আৰু। তো আজিলৈ ইমানতে। ভিডিঅ'ত যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি পাৰে শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো বা নতুনকৈ ভিজিট কৰিছে, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আৰু